हेलो एभ्रिवान मैं मेकअप आर्टिस्ट प्रीति कटकी पुनर्बार आपनालोকৰ ওচৰলৈ प्रीति मेकअप एकाडेमी ষ্টুডিঅ'ৰ পৰা পুনৰ নতুন এটি ভিডিঅ' লৈ আহিলোঁ আৰু আজি ভিডিঅ'টি লৈ আহিছোঁ মই এক্সামৰ ওপৰত আৰু ভাবিছোঁ চাগে সকলোৱে যে এনেকৈ কিনো কৰি আছে চাওকচোন এবাৰ কি কৰি আছিলোঁ আৰু মই সেইদিনাখন ৰাতি ধুনীয়াকৈ ষ্টুডেণ্টৰ কাৰণে ফেচিয়েলৰ এক্সাম আছিলে তেওঁলোকৰ আৰু তেওঁলোকক মই এনেকৈ ৰাতিয়ে প্ৰশ্ন কাটি লৈছিলোঁ আৰু গোটেইখিনি ষ্টুডেণ্টক যে এনেকৈ সৰুতে যে তলত বহি লৈছিলে সেনেকৈ তেওঁলোকো এনেকৈ তলত বহি লৈছে আৰু লগতে ধুনীয়াকৈ এক্সামৰ প্ৰশ্নখিনিও দিলোঁ মই আৰু ইয়াতে বড়ো মিডিয়াম হওক বা নেপালী ছোৱালী গোটেইখিনি লেংগুৱেজৰ ছোৱালী আছে সকলোকে মই ধুনীয়াকৈ অসমীয়াতে লিখি দিছিলোঁ যদি প্ৰশ্নখিনি আৰু ইংলিছত বা হিন্দীত মই ট্ৰান্সলেশ্যন কৰি দিছিলোঁ তেওঁলোকক ধুনীয়াকৈ বুজাই দিছিলোঁ আৰু তেনেকৈয়ে তেওঁলোকে ধুনীয়াকৈ এনেকৈ এক্সাম দিলে আৰু টেকনিকটো কেনেকুৱা পাইছে ক'বচোন বাৰু দেই কাৰণ বহুত ষ্টুডেণ্টে কেতিয়াবা মনোযোগ নিদিয়ে ক্লাছত কাৰণ প্ৰেক্টিকেলৰ লগত থিয়ৰিটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায় কাৰণ থিয়ৰিটো মনত থাকিলেহে আমি প্ৰেক্টিকেল ধুনীয়াকৈ কৰিব পাৰোঁ সেই গতিকে মই এনেকৈ ভাবিলোঁ গোটেইখিনি ষ্টুডেণ্টক এক্সামটো লওঁ কাৰণ তেওঁলোকে তেতিয়া পিছলৈ কেতিয়াও সেই কথাখিনি পাহৰি নাযায় কাৰণ নিজৰ মতে তেওঁলোকে ধুনীয়াকৈ নিজৰ মনত যি আহে ধুনীয়াকৈ লিখিব কাৰণ মনলৈ যোনটো আহে সেই বস্তুটো যদি তেওঁলোকে কেটচ কৰিব পাৰিছে তেতিয়া তেওঁলোকে কেতিয়াও থিয়ৰিত বা প্ৰেক্টিকেলত কৰোঁতে কেতিয়াও পাহৰি নাযায় আৰু এনেকৈ মই ধুনীয়াকৈ প্ৰশ্নখিনি কাটি তেওঁলোকক দিলোঁ আৰু এনেকৈ তেওঁলোকে ধুনীয়াকৈ লিখিলে আৰু কোনেনো বেছিকৈ মাৰ্কছ পালে আৰু কেনেকৈ মই গিফ্ট এটা দিলোঁ আপোনালোকে সকলো ভিডিঅ'ৰ জৰিয়তে দেখি পাব বাৰু আৰু ইয়াতে ধুনীয়াকৈ এনেকৈ যদি শিকিবলৈ বিচাৰে মোৰ ওচৰত মোৰ এডমিশ্যনসমূহ চলি আছে পূজাৰ একদম স্পেচিয়েল ডিছকাউণ্ট দি থকা হৈছে বিউটিচিয়ান আৰু মেকআপৰ দুইটা কোৰ্ছো মোৰ তাত এভেইলেবল পাব সোনকালে যোগাযোগ কৰিব তলত দিয়া কণ্টেক্ট নম্বৰত আৰু সেইদিনাখন আছিলে মোৰ হাজবেণ্ডৰ বাৰ্থডেও আছিলে আৰু বাৰ্থডে থকাৰ দিনাখন মই তেওঁলোকক এনেকৈ এক্সামো ল'লোঁ লগতে মই তেওঁলোকক ধুনীয়াকৈ খানা এটাও খোৱালোঁ আৰু চাবচোন দেই এক্সামৰ নাম্বাৰ বেছি পাওঁতে গিফ্টনো কোনে পালে সবেই ধুনীয়া কৰিছে সবেই পাছ কৰিছে হয় নহয় নতুন ষ্টুডেণ্ট কেইজনী বাৰু নাই কোনোবাই 35 পাইছে কোনোবাই 33 পাইছে 30 আপ পাইছে কোনোবাই 29 পাইছে কিন্তু আমাৰ অঞ্জু বড়ো 36 পাইছে 40 ভিতৰত সেইকাৰণে মই ধুনীয়া গিফ্ট এটা দিব লৈছোঁ অঞ্জু ৱেলকাম আৰু এনেকৈ একাডেমিত এনেকুৱা আমাৰ ধুনীয়াকৈ হৈ থাকে সকলোৱে এনজয় কৰি থাকোঁ আৰু থাৰ্ড পজিশ্যনত তেওঁ আছিলে ছেকেণ্ড পজিশ্যনত আছিলে আমাৰ এলিচিবা থাৰ্ড পজিশ্যনত আছিলে সুমিতা আৰু ধুনীয়াকৈ তেওঁলোকে অকণ মাৰ্কছৰ কাৰণে ফুল মাৰ্কছটো নাপালে আৰু আমাৰ ইয়াত অঞ্জুৱে ধুনীয়াকৈ মাৰ্কছটো পোৱাৰ কাৰণে মই ধুনীয়া সৰুকৈ গিফ্ট এটা হ'লেও দিলোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু আপোনালোকে জনাবচোন দেই আৰু ভিডিঅ'টো আপোনালোকে সকলোৱে শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু নেক্সট ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম আৰু এতিয়ালৈ আহিছোঁ বাই বাই